অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা ইনফ্লুৱেঞ্চাৰ ৰাব্বানী সোয়াম বৰ্তমান সময়ত বিপদত পৰিছে। অলপতে মুক্তি দিয়া শ্বৰ্ট ফিল্ম 13ক লৈ ৰাব্বানী সোয়াম যথেষ্ট বিপদত পৰিছে। 100তকৈ অধিক ইউটিউব চেনেলক ষ্ট্ৰাইক দিছে আৰু এফআইআৰ দিবলৈ প্ৰস্তুত হৈছে। আচলতে ৰাব্বানী সোয়ামৰ লগত এনেকুৱা কি ঘটনা ঘটিছিল যাৰ বাবে তেখেত এফআইআৰ দিবলৈ প্ৰস্তুত হৈছে। এই আটাইবোৰ কথা জানিবলৈ আপুনি আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। অলপতে মুক্তি দিয়া ৰাব্বানী সোয়ামৰ শ্বৰ্ট ফিল্ম 13খন বহুতে ৰি-আপলোড কৰি আছে। ফেচবুকত দিছে, ইউটিউবত দিছে। তাৰ বাবে ৰাব্বানী সোয়াম যথেষ্ট পৰিমাণে বিপদত পৰিছে। 9 লাখতকৈ অধিক টকা খৰচ কৰি নিৰ্মাণ কৰিছিল এই শ্বৰ্ট ফিল্মখন। 9 মাহতকৈ অধিক সময় লাগিছিল তেওঁলোকৰ শ্বৰ্ট ফিল্মখন নিৰ্মাণ কৰোঁতে। আৰু ইমানবোৰ কষ্টৰ পাছতো যদি ফল বেলেগে পায়, তাৰ বাবে ৰাব্বানী সোয়ামে কি ক'লে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰথমে আপোনালোকক সেই ভিডিঅ' ক্লিপটি আমি দেখুৱাই দিছোঁ। হেল্ল' এভৰিৱান, মানে আমি ইমান কষ্ট কৰি গোটেই ডাঙৰ টিমটোৱে আমি ইমান কষ্ট কৰি ভিডিঅ' বনালোঁ আৰু সেই ফিল্মখন কিছুমানতে ইউটিউবত আপলোড কৰিলে। আৰু ইউটিউবতো বাৰু একো প্ৰব্লেম নাই, কিন্তু মেইন প্ৰব্লেমটো হ'ল ফেচবুকত। মানুহে কিয় এনেকুৱা কৰে মই বুজি নাপাওঁ। মানে ইমান কষ্ট কৰি ইমান টকা খৰচ হ'ল, 10 months ইমান কষ্ট কৰি আমি ফিল্ম এখন বনাইছোঁ আৰু সেই ফিল্মখন নি ডাউনলোড কৰি কিমান মিনিট লাগিব আৰু ইউটিউবৰ পৰা ডাউনলোড কৰিলে 5 মিনিট লাগিলে, আপলোড কৰিলে 5 মিনিট, 10 মিনিটৰ কাম আৰু 10 মাহৰ আমাৰ কষ্ট 10 মিনিটত সিহঁতে আপলোড কৰি বাছ ফেচবুকত দি দিলে। মানুহে ফেচবুকত চাব, আমাৰ ভিউজ কমিব। কেছ কৰি দিয়া। এতিয়া এফআইআৰ লিখি আছোঁ বৰ্তমান। আৰু ইউটিউবত যিমান চেনেল আছিলে, যিমান আমাৰ ভিডিঅ' আপলোড দিছিলে, গোটেইকেইটা ষ্ট্ৰাইক হৈ গৈছে। 159 চেনেল, তাৰ আৰু কিছুমান আছে চেনেল আছে বহুত মানে কম ভিউজৰ চেনেল আছে, সৰু সেইখিনি আছে। 159 ষ্ট্ৰাইক মাৰিলোঁ আধা ঘণ্টা 1 ঘণ্টা আগত ষ্ট্ৰাইক হৈ গ'ল।